ইয়াত এইখিনিত বুকুত মানে পুৰা নৰসমাই ফালি দিছে আৰু এইবোৰতো মই মাংস লৈ যাব পৰা নাই, মই চুৱেটাৰ পিন্ধি আছোঁ, ইয়াত এটা ভৰি ইয়াত উঠি লৈছে, উঠি লৈ এই গলাটো মানে মোক ফালি আছে। খালি ইমান ভগৱানৰ নাম মই মুখত লৈছোঁ নহয়, মহাদেৱৰ নামটো মোৰ মনত নাহে। ওম নম শিৱায় বুলি মানে 3 বাৰ মুখৰ পৰা মই নাম লৈছোঁ, লৈ হাতখনো এৰি দিছোঁ। তোমাৰ ইচ্ছা মানে শেষ সময় আছে সেই বুলি কয়। ধন বাবলু মোৰ ঘৰত মতা সিহঁতৰ নাম, সেই দুটা নাম লৈছোঁ মই। তাৰপিছত মই পৰি দিছোঁ নহয়, সি মানে কি বুলি ক'ম এতিয়া তোমাক, মই মানে বৰ পাগলা নে কি কয় যে এনেকৈ বেলেগ ধৰণে মানে এটা কচালি মাৰিছে মানে, মাৰি মোক মানে ইমানখিনিমান মানে মাটিৰ পৰা জেগাৰ পৰা ঠেকেচি মানে পেলাই দিছে। পেলাই দিয়া মই পৰি গৈছোঁ, সি লাহে লাহে গুচি গৈছে। মই 15 চনৰ 8 ফেব্ৰুৱাৰীত মোৰ এটা ডাঙৰ এক্সিডেণ্ট হৈছিলে। মোৰ জীৱনটোত তাৰমানে 6 বছৰ বয়সৰ পৰা ধুমুহা, তথাপিও মোক কিন্তু হৰুৱাব পৰা নাই, হাৰ মনা নাই মই কাহানিও। মানে মই কি কৰা নাই, চব কৰি গৈছোঁ। মানে 16 বছৰ বয়সত মই বিয়া সোমাইছোঁ, চব ফাৰ্ষ্ট মোৰ কাৰণে। 6 বছৰ বয়সত মই জন্ম নিদিয়াকৈ মাতৃ হৈ পাইছোঁ, মোৰ 3জনী ভণ্টিক মই ডাঙৰ কৰিছোঁ। তেতিয়া পৰাই মোৰ ষ্ট্ৰাগল মোৰ জীৱনটো মানে। মানে আপুনি নিজে ক'ব বিচাৰে যে আপুনি 6 বছৰ বয়সতে মাতৃ হৈছে? মাতৃ হৈছোঁ মই। মানে মোৰ শাৰীৰিকভাৱে নহয়, মোৰ ভণ্টিহঁতক মই লালন পালন কৰা, আৰু মোৰ দেউতাই তাৰমানে 2 নম্বৰ বিবাহ নকৰাকৈ মোৰ পৰা তেওঁ মানে কি ক'ম এতিয়া মই, তেওঁ মানে জীয়াইছোঁ মই তেওঁক, মানে এগৰাকী পত্নীৰ যোনখিনি ঘৰৰ মানে সেইখিনিও মই কৰি দিছোঁ, তেওঁক দায়িত্ব পালন কৰিছোঁ মানে। তাৰ লগত মই পঢ়া শুনাখিনি বেছি কৰা নাছিলোঁ, মই টেষ্ট পৰীক্ষা দিয়ে মোক বিয়া দি দিছিলে মানে। কিন্তু তেতিয়া আপুনি জানেই ন, এজনী আমি ছোৱালী মানুহ হয়, সেই কম বয়সত কোমল বয়সটোত তাৰমানে কি হয় নিজকেই বুজি নাপায় ন। মই সংসাৰত সোমাই মই মাতৃত্ব বহন কৰিবলগীয়া হৈ গৈছিলে, আৰু শাহু শহু ননদ মানে এইখিনি থাকেই ন ফেমিলিখিনি, সেইখিনিকো মই চম্ভালিবলগীয়া হৈছিলে মানে। মোৰ জীৱনটো সেইকাৰণে মানে মই মানে বয়সতকৈ আগতে মোক কিবা দিছে মানে বস্তুবোৰ। তেনেকৈ থাকোঁতে মানে 15 চনৰ ডাঙৰটো ল'ৰা মোৰ মেট্ৰিক দিবলৈ হৈছিলে। সি মানে সেইখিনি সময়ত এটা মাক দেউতাকৰ কিবা এটা হৈ নাথাকে জানো, খুব এটা উৎসাহে থাকোঁ ন, কিমান এটা হেৰি মানে। আৰু মই অকণমান আগত কৈয়ে গ'লোঁ যে আমি পৰিয়ালটো মানে 4জনীয়া পৰিয়াল, কিন্তু আমি পৰিয়ালটো একেলগত থাকিবলৈ নাপাওঁ মানে। মানুহজন কৰ্মসূত্ৰে বেলেগত থাকে, আমি তাৰমানে হাহাকাৰকৈ থাকোঁ মানে, মৰমৰ কাৰণে তাৰমানে। মৰমৰ পৰা আমি বঞ্চিত, সৰুৰ পৰাতো মাৰ মৰম বঞ্চিত, পিছত মানুহজনৰ পৰাও মানে আঁতৰি থাকোঁ মানে। ল'ৰাকেইটাও মানে মই দিব নোৱাৰোঁ সেইখিনি দেই। এনেকুৱা এটা মোৰ ঘটনা আহিলে মোৰ জীৱনত 15 চনৰ 8 ফেব্ৰুৱাৰীত মানে, যোনটো ৰাতিপুৱা 6:45 মানত মই ঝাৰু মাৰি আছিলোঁ। তাতে মানে এটা সন্মুখত আমাৰ ষ্টেডিয়াম এখন আছে, তাতে মানে এটা নাহৰ ফুটুকী বাঘ সোমাই আছিলে। মইতো নাজানো, মোৰ তাৰমানে এপেণ্ডিক্সৰ অপাৰেশ্যন কৰা প্ৰায় 1.5 মাহমান হৈছিলে। আপোনালোকে যদি আমাৰ ভিডিঅ'খিনি ইয়ালৈকে চাইছে, আপোনালোকে যদি ভাল পাইছে আমাৰ ভিডিঅ'বিলাক, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আমাক ছাপোৰ্ট কৰিব, আৰু আমাৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰিবলৈ নাপাহৰিব, তলত ডিটেইলছত দিয়া আছে। আৰু চাইনাছৰ প্ৰব্লেম আছিলে। মইতো মানুহজনী গোটেইজনী অসুখীয়ে আছিলোঁ, অকল ডক্টৰহঁতে মোক নি থাকে, এক্সাৰছতে মোক সলাইছে কৈছোঁ, কিন্তু চব বান্ধি থোৱা আছিলে মোৰ তাৰমানে, অকল চকুৰ জুৰি আছিলে। তাৰপৰা এই যে হেৰি আমি কিবা নিয়ম কৰোঁ ন, যেনেকৈ আজি পৰীক্ষাৰ কাৰণে যে ল'ৰা ছোৱালীক অলপমান ভাত খুৱাই ফ্ৰেছ মাছ বজাৰ কৰি আনি খুৱাম বুলি আৰু মানে পটাপট কৰিছোঁ। তেতিয়া সেইফালে বাঘ এটা সোমাই আছিলে, আৱাজ কৰি আছে, মইতো বুজা নাই কিহৰ আৱাজ। তাৰপৰা এবাৰ মোৰ বিষাই উঠি চাওঁ, মানুহবোৰে মৰ্ণিং ৱাক কৰি আছে, মোৰ জীৱনটোহে এনেকুৱা। সেই দুখ, টাউনৰ মানুহবোৰ চবে ফুৰি থাকে, মই কামত ব্যস্ত, তাৰ থাকি ইমান আৱাজ কৰি আছে। মোৰ তাৰমানে ছাগলী গৰুকেইটা যাব পৰা নাই, সিহঁতি লেতেৰা কৰি আছে জেগাটো। মই ভাবিছোঁ চাই আহোঁচোন মই কি হয়। মইতো ভয় আগৰ পৰা নকৰোঁ, ভয় বোলা বস্তুটো মোৰ গাত নাই, তাৰমানে সাহস আছে। মানে কৈছোঁ না, মই ইমানখিনি বহন কৰিবলগীয়া হৈছে, সেইকাৰণে ভয় চিনি নাপাওঁ মই। তাৰপৰা ৱালখন মানে মই এনেকৈ ঢুকি নাপাওঁ, এনেকৈ মই চাইছোঁ জুপি, প্ৰায় মোৰ পৰা মানে 6 ফুটমান নিলগত সি মানে ৰখি আছিলে। তাৰপৰা মোক দেখা পাই সি ৱালত জাপ মাৰি দিলে মানে, দি পাৰ হৈ পূৰা এনেকৈ ৰখিছে খাৰা হৈ। মইতো আৰু দেখি কাহানিওতো চবা দেখা নাই, আচৰিত মানে। মই একদম ৱালত এনেকৈ খাৰা হৈ ৰৈ গৈছোঁ। তাৰপিছত মই কাৰ মুখৰ আগত পৰিলোঁ আজি, এনেকুৱা লাগিছে মোৰ। তাৰপৰা মানে মই কি হৈ গৈছে গম পোৱা নাই, মানে এবাৰেই চাইছোঁ বাঘ বুলি এটা মাত ওলাইছে মোৰ। তাৰ ওলোৱাৰ পিছত খুৰা ল'ৰা এজন শুই আছিলে মানে অকণমান দূৰত ঘৰটো, তাই বোলে কৈছে যে বাই হয় এজনী, ৰাতিপুৱা ময়ে উঠোঁ সেইখিনিত চবতকৈ আগত, 8টা বজাত ল'ৰা মই নিজেই নিব লাগে স্কুল, ডন বস্কোত সিহঁতি পঢ়িছিলে। মই কৈছোঁ নাই, মই বহুত ফাষ্ট কাম কৰিব লাগে। তাৰপিছত মানে সি মোকতো মানে লৈ আছে ন একশ্যনটো, তেতিয়া মই মাত খামতি, মই ভাবিছোঁ যে ই ৰখি আছে, মই কিমান ৰখি থাকিম, ইটো মোক খায়ে পেলাব। মই মানে ইমান বেছি নহয়, 5 ফুটমান জেগা মোৰ মানে পদূলি মুখখন, তেতিয়া আমাৰ বাঁহৰ নঙলা আছিলে, সোমাই দিওঁ মই ঘৰত, বাচিম মই তেতিয়া। মই দৌৰিছোঁ নহয়, ই মোক পিছফালৰ পৰা আহি একদম ঝাটকা মাৰি প্ৰায় মাথাটোতে ধৰি ফালি বগৰাই দিলে মোক। তিনিআলি হয় ৰাস্তাটো। তাৰপৰা মই নাজানো এনেকৈ মই যোনখন ভুটীয়া ছালখন বান্ধি থৈছিলোঁ যে পিং দি, সেইখন মই থাপ মাৰি ধৰিলোঁ, মই পৰি দিছোঁ আৰু
মোৰতো উপায় নাই হাতত এই লুটি পাল্টা কৰি মোক মানে পেলাই ফুৰিছে আৰু একদম নিয়ৰ আছে অকণমান জেকা তিতা আৱাজটো তাৰমানে এইবোৰ মোক শেষ মানে মই ক'ব নোৱাৰোঁ কিছু কাল এটা কথাই কৈছোঁ মই মানে ধৰি আছোঁ কাপোৰখন কৈছোঁ তুমি যে মোক মানে মহাদেৱক কৈছোঁ যে মোক কি কৰি আছা মোৰ লগত এইবোৰ সেইখিনি সময়ত চোৱা পলে মোৰ মনত কি আহিছে মানে মই কথা পাতিছোঁ তেওঁৰ লগত মানে মই কৈছোঁ ন সদায় মই তেওঁৰ লগত কথা পাতোঁ তাৰপিছত মানে কি কৈছে মোৰ লগত কি কৰিছা মোক আজি তাৰমানে মই শেষ তেতিয়া মই কৈছে তুমি মোক শেষ কৰিবলৈ বিচাৰিছা নেকি কাৰণ মইতো মা পোৱা নাছিলোঁ মোৰ কি হৈছিলে জীৱনটো মোৰতো দুটা ল'ৰা আছে সিহঁতেতো একো নাজানে ইহঁতক কাৰ লগত দিলা তুমি এইটোৱে জীৱন নেকি মানুহৰ মই মানে কথা পাতি আছোঁ যদি দিছিলা মোক দিছিলা ইহঁতকো মোক মাতৃ হ'বলৈ দিব নালাগিছিলে যদি দিছা মই এটাই মাফ কৰিছোঁ যদি মই কিবা দুখ পাপ কৰিছোঁ নাজানো তোমাক মানে মোক এতিয়া নিনিবা তুমি মোক থাকিবলৈ দিয়া মই ল'ৰাকেইটাক অন্ততঃ নিজৰ মানে কিবা এটা বুজি পোৱালৈকে থাকিবলৈ দিয়া এনেকৈ কৈছোঁ দেই মই অলৰেডি এটেক কৰি আছে মোকতো কৰি আছে ন মই অন্তৰৰ কথা পাতি আছোঁ তোমাৰ লগত যেনেকৈ কথা পাতি আছোঁ নহয় মই মানে তেওঁৰ লগত কথা পাতি আছোঁ তাৰ সম্পূৰ্ণ এনেকুৱা লাষ্টত মই মানুহ ন কিমান মোৰ গাত জোৰ আছে সিটো মোক যিফালে পেলাই দিয়ে কিন্তু মই তাকে কৰিছোঁ আকৌ সেইটো মই কিন্তু চাৰেণ্ডাৰ কৰিছোঁ সম্পূৰ্ণ তাৰপিছত এই ভৰিখন নহয় এচাৰি এই ঘিলাটো ওলাই গৈছে এইবোৰ ওলাই গৈছে এইখন ইয়াতে এৰি গৈছে মোৰ ছালত চাগে লাগি আছে কোনোবা ৰকম তাৰপিছত আৰু মই লাষ্ট ওপৰমুৱা হৈ পৰি দিছোঁ ইয়াত এইখিনিত বুকুত মানে পূৰা নখমাই ফালি দিছে আৰু এইবোৰতো মোৰ মাংস লৈ যাব পৰা নাই মই চুৱেটাৰ পিন্ধি আছোঁ ইয়াত এটা ভৰি ইয়াত উঠি লৈছে উঠি লৈ এই গলাটো মানে মোক ফালি আছে কাপোৰখন তাৰপিছত মোৰ ওপৰমুৱা হৈছে মই মাত্ৰ ইয়াৰ পৰা এৰি এনেকৈ এবাৰেই হাতযোৰ কৰিছোঁ তেতিয়া একদম স্পষ্ট মই চাইছোঁ তেওঁক মানে দেখিছোঁ চকুৱে একদম তাৰ মই কৈছোঁ হ'ব আৰু মই আজি শেষ তুমি যি ইচ্ছা তাকে কৰা মোক মই এৰি দিছোঁ খালি ইমান ভগৱানৰ নাম মই মুখত লৈছোঁ নহয় মহাদেৱৰ নামটো মোৰ মনত নাহে পল্লৱীবা কি আচৰিত কথা মই নাজানো মানে তাৰপাছত মানে ওম নম শিৱায় সেই কথাষাৰ ক'লেই মই বাচোঁ চাগে কিন্তু অহা নাই মই কৈছোঁ যে বাঘৰ চালখননো কোনে পিন্ধিছিলে সেইজন ভগৱানক মোক নিদিয়া নে মনত পেলাই তাৰপাছত মই কৈছোঁ মনত পৰি গৈছে মোৰ তেতিয়া ওম নম শিৱায় বুলি মানে 3 বাৰ মুখৰ পৰা মই নাম লৈছোঁ লৈ হাতখনো এৰি দিছোঁ তোমাৰ ইচ্ছা মানে খোৱা আৰু শেষ মই আজি সেই বুলি কৈ ধন বাবলু মোৰ ঘৰত মতা সিহঁতৰ নাম সেই দুটা নাম লৈছোঁ মই তাৰপিছত মই পৰি দিছোঁ নহয় সি মানে কি বুলি ক'ম এতিয়া তোমাক মই মানে বৰ পাগলা নে কি কয় যে এনেকৈ বেলেগ ধৰণে মানে এটা কচালি মাৰিছে মানে মাৰি মোক মানে ইমানখিনিমান মানে মাটিৰ পৰা জেগাৰ পৰা ঠেকেচি মানে পেলাই দিছে মোক পেলাই দিয়া মই পৰি গৈছোঁ সি লাহে লাহে গুচি গৈছে মই যে ধন বাবলু বুলি চিঞৰিছিলোঁ মোৰ সৰু তোলা ওলাই আহিছে মানে সি মানে অকণমান চিলেক্সমেণ্টটো ঢিলা আছিলে ওলাই আহি নঙলাটো খুলিব পৰা নাই কৈছে ধন মাক গাহৰিয়ে খাইছে নহয় এনেকৈ কৈছে মানে সি মানে সিও অকণমান সাহসী দেই কৈছে দাখন লৈ আনাচোন তাক আমি কাটোঁ তেনেকৈ তাক আহোঁতে মানে দুটা ল'ৰাক মানে সি বোলে আকৌ হেনো ঘূৰি তাহাঁতক মানে কিবা কৰিবলৈ লৈছিলে তাৰপৰা মই তেতিয়া দেখি পাইছোঁ দে পল্লৱীবা তেতিয়া মই মানে এনেকৈ চাইছোঁ যে মোক যি কৰিলে আৰু তেহেঁতক একো নিবা তুমি যোৱাগৈ যোৱা তোমাৰ ৰাস্তাত যোৱাগৈ মই তাৰমানে চেঞ্চটো নাইকিয়া হৈ যায় আকৌ জিন্দা হৈ যাওঁ মই তাৰপিছত সিহঁতি বোলে তাতে থৰ লাগিলে ওচৰৰ সেই খুৰা ল'ৰাটো যে আহিলে নহয় আহি তেতিয়া মই চেঞ্চ আহিছে আকৌ এইফালে তেজ মাৰি আছে মোৰ পূৰা ৰাস্তা বোলে ৰঙা হৈ গৈছে দেই মই কেনেকৈ নাজানো ভৰিখন এনেকৈ মই ধৰি লৈ দাঙিব পৰা নাই ন মোক ওলমা ভৰিখন ধৰি লৈ মোক ভিতৰত নি ভৰাই পেলানি দেওবাৰ আছিলে সেইদিনা এম্বুলেঞ্চ লগাই পেলানি ডিব্ৰুগড় পঠিয়াই দিছে কৈছে যে আমগুৰি মানুহে চিলাইছে মোক এইটো কৈছে তাই আৰু ডিব্ৰুগড় নাপাবগৈ পাৰে তাৰমানে এনেকুৱা কণ্ডিশ্যন মোৰ তাৰমানে তেতিয়া মই মানে কথাখিনি শুনি থাকোঁ মাজে মাজে চাগে যোনখিনি এবাৰ চেঞ্চ আহে আকৌ গুচি যায় বাঘে কৰা মানুহ সেনেকুৱা হৈ যায় বোলে চেঞ্চলেছ হৈ যায় মই কিন্তু হোৱা নাছিলোঁ সেইটো কাৰণে তাৰ মানুহখিনি আচৰিত খাইছে মানে কেনেকুৱা আচৰিত কথা এই লগত মানে তাৰপিছত মানে এম্বুলেঞ্চক বিচাৰি পেলানি মই কৈছোঁ যে মই যোৰহাট নাপাম কি ডিব্ৰুগড় নাপাম মোক যোৰহাট নিয়া মই নিজৰ মুখে কৈছোঁ কিন্তু তেওঁ এজনে এনেকুৱা হেল্প বিচাৰি আছে মানে য'ত মানে এবাৰ এম্বুলেঞ্চে নিয়ে নহয় আকৌ তাৰ পৰা বোলে নিনিয়ে কিবা চিষ্টেম থাকে বোলে তাৰপিছত মোৰ মানুহজনৰ লগত চাকৰি কৰা মানে ফ্ৰেণ্ডৰ ল'ৰা এজনে তাত সোমাই আছে তেওঁ ক'লে যে মানে মনে মনে ক'বলৈ বিচাৰিছে আমাৰ মানুহ পোৱা নাই তেতিয়া আহি পেলানি মোকে কৈছে মানে কৈছে যে এনেকৈ বৌ তুমি কলিতাৰ ৱাইফ নেকি মই কৈছোঁ হয় কৈছে মই কিবা এটা হেল্প কৰিব পাৰিমনে কাকো নজনাবা তোমালোকে এম্বুলেঞ্চত উঠা লৈ গৈছে নহয় পল্লৱীয়া এঞ্জেলছে শক্তি নাই মোৰ লগত নাই বুলি মই কেনেকৈ ক'ম তেতিয়া মোক নি আছে নহয় যোনখন হস্পিটেলত ভৰাবলৈ লৈছে নহয় মই হেনো বিচনা পাই কৈছোঁ বোলে এইখন হস্পিটেল নহয় হেনো মোৰ তোমালোকে ৰাস্তা কিনাৰত বিচাৰি তেওঁলোকে মানে ইমিডিয়েট ভাল মই কৈছোঁ ইয়াত গ'লে মই মৰি যাম মোকতো বচাবলৈ লাগিব তাৰপৰা তেওঁ মানে মই হেনো কৈ দিছোঁ বোলে এনেকৈ গৈ লেফ্ট ছাইডে সোমাই দিয়া মই কিন্তু সেইখন স্কুলত এদিনো গৈ পোৱা নাই কাহানিও
মই নিজে কৈ দিছোঁ নিজে কৈ দিছোঁ এতিয়া তেওঁলোকে আচৰিত খাইছে মানে সেইকেইজন গাঁৱৰ মানুহে গৈছিলে তাই চাগে আগতে আহিছে জানে তাতে নি মোক ভৰাই দিছে ডক্টৰ ভাস্কৰ ভাগৱতী ছাৰক মই আজি মোৰ ফালৰ পৰা বহুত হেৰি দিম সেইজন মোৰ মানে ভগৱানতকৈও কিবা মানে মই কাহানিও পোৱা নাই এজন ডক্টৰ ন মোক তেওঁ ইমান ধুনীয়াকৈ মানে মৰম কৰি ইমান ধুনীয়াকৈ ট্ৰিটমেণ্ট কৰিলে নহয় মই আৰু কি ক'ম মানে ভৰ্তি কৰি দিছে আপোনাৰতো অলৰেডি গোটেই গাত মাংস নাই মাংস আছে ভৰিখন ভাঙি পেলাইছিলে গোটেই বাঘৰ নখ সোমাই কামুৰি এৰুৱাই নিছে সেইবোৰ কেনেকুৱা এটা মাৰাত্মক বিষটো বহুত কেনেকুৱা মাৰাত্মক বিষ মানে এইটো আৰু তাতকৈ ডাঙৰ কথা বাঘটো সন্মুখত থকা সেই ট্ৰমাটো কিমান বছৰলৈকে থাকি যায় নহয় জানো তাৰপিছত মানে সেইটো ফেচ কৰি মানে যেতিয়া মই সোমালোগৈ নহয় তাত মানে মোক মানে এই ভৰিটো মাত্ৰ এটাই চিধা কৰিছে দেই গোটেই মানুহখিনিক উলিয়াই দিছে ডক্টৰজনে মানে ইমানেই ফ্ৰেণ্ডলি নহয় মোক ভগৱানে এনেকুৱা মানুহ লগ পোৱাই দিছে নহয় তেওঁক কৈছে যে তোমালোকে চবক চেণ্টাৰ মানে ৰখাই দিছে কৈছে যে হেৰি মোক সুধি আছে কাহিনী টাইপত সুধি আছে মানে ছাৰে কথাটো তুমি ইমান শক্তি নাই কেনেকৈ ফাইট কৰিলা মানে সেইটো কৰি পেলাই মানে জেগাই ধৰি ভৰিটো মানে চিধা কৰি পেলালে মই বোলে বিষত চিঞৰ দিছোঁ প্ৰায় 15-20 মোৰ একো নাই চেঞ্চে নাই বোলে তাৰপিছত মই তেনেকৈ ভৰ্তি হৈ থাকিলোঁ আৰু মই ভৰ্তি হৈ থাকি পিছদিনা ৰাতিপুৱা এটা কথা কি কৈছোঁ জানানে মই কৈছোঁ যে যদি মই নমৰিলোঁ মই জীয়াই থাকিম নিজে মোৰ মানে বলটো ফিট কৰিব লাগিব আৰু মই চাগে বাহিৰত গুচি যাবলৈ মোৰ ভৰি ইয়াত ভাল নহয় মানে যিটো অৱস্থা দিলে নহয় সেই মানুহজন প্ৰেছাৰ থকা তেওঁ একদম একো দেখিবই নোৱাৰে মোৰ মানুহজনে মানে ভয় মানে খুব মানে হেৰি মানে ভয় কৰে মানে তেতিয়াহ'লে সেই পৰিয়ালটো কি হ'ব মানে যিদিনাখনি মোক মানে ভৰ্তি কৰিছে গাঁৱৰ মানুহে এৰি থৈ আহিলে ৰাতিলৈ তেওঁ মানে মোক ৰখি থাকিব ন তেওঁ সোণাৰীৰ পৰা ডিউটি আছিলে একদম ডাইৰেক্ট আহিছে মানে অফিচ সেইটোতো জেং মানে আমাৰ 3 মাহৰ দৰমহা চৰমহা চব কাটি দিছিলে তাৰপৰা তেখেতে আহি বহিছে নহয় মোক দেখি তেওঁ নাৰ্ভাছ হৈছে নাৰ্ছৰ চিষ্টাৰগৰাকী ক'লে যে ৰাতি 1টামান বজাত আমিতো শুই যাওঁ ন দাদা আপুনি মানে বাইদেউ ভাগত যেতিয়া চেলাইনটো পাছ হ'ব আমাক খবৰ দিব এতিয়া মইতো একদম জঠৰা এনেকৈ পৰি আছোঁ তেতিয়া মোৰ চেলাইন বিষত চেলাইন মানে একদম তেজ গৈ আছে মই দেখি আছোঁ মই চকু ঘূৰাব পাওঁ নে মাথা ঘূৰাব পাওঁ এওঁ মানে প্ৰেছাৰত দাঁত মোক কামুৰি এওঁ মোতকৈও ছাৰ অৱস্থা মই এনেকৈ আছোঁ তেওঁ সেইখিনিত মানে ক'ব নোৱাৰে মানুহজন তাৰপিছত মই কৈ আছোঁ যে মই মানে আৰু কিবা লাগিছে মানে মই একদম কিবা হৈ আহিছোঁ মানে মই কৈছোঁ মোৰ চেলাইন শেষ হৈছে মাতটো নোলায় মোৰ মানে মই জানিলোঁ তেতিয়া কিবা এটা হৈ গ'ল সেইটো হৈ থাকে মানে তাৰপিছত নাৰ্ছজনী অলপমান পিছত আহি মানে এওঁ এনেকুৱা পলবি বা গালি পাৰিছে থাকে ন কিছুমান তুমি কাক ৰখি পেলাই আহিছা তুমি এনেকুৱা নাই ঢেৰ কিবা কিবি কৈছা মানে তেতিয়া মই তেনেকৈ কৈছোঁ যে বাইদেউ তেখেতক একো নকৰিব তেখেতক ট্ৰিটমেণ্ট কৰক আগতে তেখেতে সহ্য কৰিব পৰা নাই তেখেতৰ প্ৰেছাৰ আছিলে এনেকৈ কৈছোঁ মই তেতিয়া তেখেতৰ মানে চামুচ দি এইটো কিবা কৰি পেলাই তেওঁক ভাল কৈছে সেইদিনাখনি মই প্ৰতিজ্ঞা লৈছোঁ মই আৰু হস্পিটেল আজি এৰিম আৰু জীৱনত মই নাহোঁ মানে কিন্তু সেইজন ছাৰে মানে হয়তো মোৰ লগত এনজেলছ গৈছিলে ন মই ক'লে জানো ছাৰে শুনিব কিন্তু মই যেতিয়া কথাখিনি ক'লোঁ নহয় এম্বুলেঞ্চত পিছদিনাখনি মই ঘৰলৈ ঘূৰি আহিছোঁ ঘূৰি আহিলোঁ নহয় তেওঁ ক'লে যে তুমি ইমান সৰু ছোৱালী নহয় হাৰ বাঢ়ি যাব তোমাৰ লাইফটো আছে ল'ৰাটোৱে এবাৰহে পৰীক্ষা দিব নেক্সট বাৰ মেট্ৰিক পৰীক্ষা দিব কিন্তু মই পলিবাৰ নগ'লোঁ মোৰ জেদটোৱে ৰাখিলোঁ তাৰমানে কিন্তু মোক চব তেখেতে ঠিক কৰি পেলালে 15 চনৰ কথা একেবাৰে মই হেৰি নকৰাকৈ মানে চিকিৎসা কৰিছোঁ মই যে কৈছিলোঁ আপুনি কুঁৱৰী পুখুৰী দৰৱ পালি সেই দৰৱখিনি বান্ধি মোৰ ভৰিটো জইন লাগি গৈছে কিন্তু সেইটো এটা মোৰ বিশ্বাস আস্থা তেওঁৰ ওপৰত তেওঁ মোক জীৱন ঘূৰাই দিবই মানে যেতিয়া নিনিলে সেইদিনাখনি যদি ভাল হ'ম মই নিজে ভাল হ'ম তাৰপিছতো মানে এটা মানে ভাল হৈছোঁ আৰু বহুত চিকিৎসা কৰিছোঁ মই নাৰ্ভৰ থেৰাপি এনেকৈ শেষত মানে এটা বেলেগ ধৰণৰ ভয় মোৰ ভয়টোতো হ'বই বাপৰে সেইটো তাৰমানে ভাবিব নোৱাৰা ভয় সেইটো এটা কেনেকুৱা ধৰণৰ ভয় এটা লাগিব আপুনি মৃত্যু সন্মুখত দেখি আছোঁ মই প্ৰতিটো ঘৰত স্কুটি চলাইছিলোঁ মই চাইকেলো চলাব নোৱাৰা হৈ গ'লোঁ মই স্কুটিত উঠিবলৈও মোৰ ভয় লাগে কি জানো মাৰি দিব কিবা এটা অকল মানে মৰা ভয় মোৰ মানে মৃত্যু ভয়টো মোৰ যে আকৌ মৃত্যুৱে হ'ব এনেকুৱাই ভাবি থাকোঁ সেনেকৈ থাকোঁতে মোৰ তাৰমানে লিভাৰ কিডনী চববিলাক এটা এটাকৈ মানে গৈ আছে মানে তেতিয়া মই মানে মোৰ নিচিনা অসুখীয়া মানুহ এজনী যদি ঘৰত থাকে সেই ঘৰখনত মানসিকটো কি হ'ব আৰু এনেও কয় ন সুখ নাই চিৰৰোগীয়া আৰু এনেও ঘৰখনত কোনোবা এজন অসুখীয়া মানুহ থাকিলে অলৰেডি এটা অশান্তি এটা হৈয়ে থাকে আৰু মই মানুহজনী খুব খিংখিঙীয়া হৈছিলোঁ মানে অন্নবতে ভালটোকো মই বেয়াই দেখা হৈ গৈছিলোঁ কাৰণ এইটো বডি এটা পেইন এটা আছে ন বডি পেইন হাৰ্টত আপোনাৰ এটা ট্ৰমা বহি গৈছে মাইণ্ডত এটা বেলেগ ধৰণৰ বস্তু আগৰটো মোৰ লোডখিনি আছে ঘৰ চলোৱা মোৰ অবিহনেতো ঘৰখন নচলে কিন্তু সেই অৱস্থাত মানে দেউতাক হেৰাই দিছিলোঁ মই কৈছোঁ নহয় মানুহজনো এনেকুৱা তেতিয়া মানে মোৰ দেউতাক ভাবচোন মই মানে মৰিব লাগে এচাত মোৰ একো নাই মানে কিন্তু এক্সেজে মোক বচাইছে মৃত্যুৰ পৰা
সঁচা এতিয়া এক্সেছে মই চবকে ক'ম এইটো কথা মোৰ ফালৰ পৰা নাই এইটো কিন্তু আপুনি মোক একদম আগতে কৈছে দেই যে মোক এক্সেছ নোহোৱা হ'লে চাগে মই নোৱাৰিলোঁ হয় আৰু মোৰ ডাঙৰটো ল'ৰা যিটো ডিপ্ৰেশ্যনত গুচি গৈছিলে মই উদ্ধাৰ কৰিছোঁ আজি কিন্তু আপুনি এগৰাকী সঁচাকৈ ইনস্পিৰেশ্যন সকলো মানুহৰ কাৰণে আপুনি এগৰাকী প্ৰেৰণা মই সেইকাৰণেই কৈছোঁ আপোনালোকক যে এই ভিডিঅ'টো এইটো কাৰণেই চাব যে আমি ভাবোঁ যে এক্সেছ কৰিব এই এনেকুৱা ধৰণৰ পইচা থকা মানুহখিনিহে কৰিব পাৰে মানে চবৰে আছে মই এইটো কোৱা নাই বেছিকৈ তেনেকৈ ভাবে মানে কিন্তু নহয় আপুনি যদি আপোনাৰ মনত সেই দৃঢ়তা আছে বিশ্বাস আছে সেই এনাৰ্জিটোহে ল'ব লাগে ইয়াত টকা পইচাৰ কথা নহয় এনাৰ্জিটো আপুনি লওক কৰক আজি কল্পনা তেখেতে যেনেকৈ ওলাই আহিলে নহয় যেনেকৈ কৰিছে হেডছ অফটো আৰু সঁচাকৈ মই তেখেতক চেলুট দিওঁ এগৰাকী নাৰী হৈ ইমান ডাঙৰ এটা ইনচিডেণ্ট হৈছে যোনটো ভাবিব ন মই শুনি থাকোঁতে মোৰ বাৰ বাৰ মোৰ গাত মানে সেই গুজবাম্পছ আহি গৈছে তেনেকুৱা এজনী মানুহ আপুনি বাপৰে আপুনি সঁচাকৈ কিন্তু মোৰ আমগুৰি অঞ্চলত চবেই জানে সেইটো ষ্ট্ৰাগলৰ পিছতে প্ৰায় 6 মাহেই হোৱা নাই ঘৰ ধুমুহাই ভাঙি একোৱেই নাই শূন্য মোৰ ল'ৰাটো হাই ছেকেণ্ডেৰীত সেইটো আৰু মেট্ৰিকত হাই ছেকেণ্ডেৰীত ধুমুহাই এটা ছায়েন্সৰ ষ্টুডেণ্ট আছিলে ন তাৰ এখনো কিতাপ নাই চব পথাৰত শেষ সেই ল'ৰাটোৱে পৰীক্ষা কেনেকৈ দিব সি নিজক কৈছিলে যে ভগৱানে মোক জীয়াই থাকিবলৈ দিয়া নাই মা আমাৰ লগত কি অন্যায় কৰিছে মই বাৰে বাৰে এইটো অৱস্থা য'ত নেকি আমি কিবা কৰি ঘৰ এখন বনাইছিলোঁগৈ একোৱেই নাই তাত মোকতো চিকিৎসা কৰি ঘৰৰ অৱস্থা বেয়া হৈ গৈছে আৰু সেইখিনি সময়ত গ্ৰ'থ এটা ল'ৰা পঢ়িবৰ বয়স না পইচাৰ ফালৰ পৰা কিবা হৈ গৈছোঁ না কিবা চাকৰি কৰিব পাৰে আমাৰতো চাকৰিটোৰ ওপৰতে নিৰ্ভৰ কিন্তু চাকৰি কৰা মানুহজনক সুস্থ কোনে ৰাখে ঘৰখনে ৰাখে কৰিবৰ কাৰণে সেই মানুহজনো ভাঙি গৈছিলে আমাৰ এই অৱস্থাবোৰ দেখি কিন্তু এতিয়া এক্সেছে সম্পূৰ্ণ বেলেগ এটা জীৱন সেইকাৰণে ডক্টৰৰ ওচৰলৈ আপোনালোকে যাবই ডক্টৰ লাগিবই আমি ডক্টৰ নহয় কিন্তু একচুৱেলি কি হয় আমি যদি ভিতৰৰ পাৱাৰটো ঠিক কৰি নোলাকে ডক্টৰৰ ওচৰত আমি গ'লে আমাৰ একো নাহে আৰু যেতিয়া আমি কি হয় আমি ভিতৰৰ বডিটোক যে ঠিক কৰিম আমাক ডক্টৰ নালাগে বৰ সুন্দৰ কথা নালাগে আমাৰ বেমাৰ নাহে একদম এই বস্তুটো বুজি পোৱাটো খুব জৰুৰী এনেকুৱা নহয় যে আমি কেতিয়াও কোৱা নাই যে ডক্টৰৰ ওচৰত নাযাব ইভেন ময়ো যাওঁ দৰকাৰ সময়ত কিন্তু কথাটো হৈছে ভিতৰৰ পৰা যিটো এটা শক্তি আহে যে নহয় মই ভাল হ'ম যে মোৰ একো হ'ব নোৱাৰে মোৰ ওচৰত এঞ্জেলছ আছে মোৰ ওচৰত ইউনিভাৰ্চ আছে ভগৱান আছে মোৰ এটা শক্তি আছে এই বিশ্বাসৰ গাইড আছে একদম যেতিয়া আমাৰ আহি যায় ন তেতিয়া এনেকুৱা লাগে পাৰিম কিয় নোৱাৰিম নহয়নে এতিয়া চবতকৈ ডাঙৰ কথা মই বাৰু ক্লাছ কৰিছোঁ শিকিছোঁ মোৰ মানুহজনটো ক্লাছ কৰা চেষ্টা লৈছে সেই মানুহজনে আপুনি 5,000 টকা 6,000 টকা মাহে দৰৱ লাগিছিলে এতিয়া তেওঁ 500 টকাৰ দৰৱ খায় ক'ৰ পৰা ক'লৈ আহিছে আপুনি ভাবকচোন এতিয়া সেইকেইটাও চাগে বেছি দিন নালাগিব এনেকুৱা এটা পৰ্যায় হৈ গৈছে সেইকাৰণে আমাৰ ঘৰখন এনেকুৱা আছিলে 23 চনৰ পৰা আমি ডক্টৰ হ'লে আজিলৈকে যোৱা নাই নহ'লে মাহেকত কাক কিমানবাৰ নি থাকিবলৈ ঘৰখন সম্পূৰ্ণ জুৰুলা হৈ গৈছিলোঁ আমি কিন্তু সেই বস্তু আমি ভিতৰত যিটো ফাইট কৰিছোঁ বাহিৰে ইমান দেখা নাছিলে প্ৰতিখন ঘৰতে তেনেকুৱা চবটো দেখাব নোৱাৰে আজি টাউনখনত গৈছোঁ মোৰ লাইফটো কেনেকুৱা কোনে জানে গুৱাহাটীত আহিছোঁ আজি তোমাৰ ষ্টুডিঅ'ত কথা কৈছোঁ এইখিনি কাৰণে হৈছে মোক এতিয়া মানুহে লগ পাইছে ন বহুত ধুনীয়া জীৱন এটা থাকিছোঁ বুলি ভাবিছে একদম চবৰে তেনেকুৱা গতিকে সেই বস্তুবোৰ আমি আচলতে কাৰোবাক ক'ব নালাগে এনেকুৱা চেনেলবিলাকৰ ওচৰত মানুহ আহিব